প্ৰথমতে আমি গুগলত পৰিবহন সেৱা টাইপ কৰি আমি সাৰ্চ কৰি দিম তাৰ পাছত আমি ইয়াত ক্লিক কৰি দিম এতিয়া দেখিছে মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেজ অফিচিয়েল পেজখন ওপেন হৈ গ'ল এতিয়া আমি প্ৰথম অপচন ড্ৰাইভাৰ্ছ/লাৰ্নাৰ্ছ লাইসেন্স ইয়াত আমি ক্লিক কৰি দিম তাৰ পাছত আমি আমাৰ ষ্টেটখন আমি সিলেক্ট কৰিম আমি আমাৰ থকা ষ্টেটখন সিলেক্ট কৰাৰ পাছত আমি এপ্লাই ফৰ লাৰ্নাৰ লাইসেন্স ইয়াত আমি ক্লিক কৰি দিম তাৰ পাছত আমি দেখিব পাৰিছো যে লাৰ্নাৰ লাইসেন্সখন ওলাব হলে আমি এই তিনটা ষ্টেপ কৰিব লাগিব প্ৰথমতে আমি এপ্লিকেশনখন ফিল আপ কৰিব লাগিব তাৰ পাছত আমি আমাৰ ডকুমেন্ট আপলোড কৰিব লাগিব আৰু তাৰ পাছত আমি ডেট এটা সিলেক্ট কৰিব লাগিব যোন দিনা আমি আৰটিও অফিচত গৈ লাৰ্নাৰ লাইসেন্সৰ কাৰণে আমি এক্সামটো দিমগে এতিয়া আমি কন্টিনিউত ক্লিক কৰি দিম এতিয়া আপোনালোকে দেখিব পাৰিছে তিনটা অপচন আহিছে যেহেতু আমি নিউ লাৰ্নাৰ লাইসেন্সৰ কাৰণে এপ্লাই কৰিছো হেতু কাৰণে আমি ইয়াত প্ৰথম অপচন এপ্লিকেশন ডাজ নট হোল্ড ড্ৰাইভিং/লাৰ্নাৰ লাইসেন্স ইয়াত আমি সিলেক্ট কৰি দিম তাৰ পাছত আমি সাবমিটত ক্লিক কৰি দিম এতিয়া দেখিব পাৰিছে আমাৰ আগত লাৰ্নাৰ লাইসেন্সৰ এপ্লিকেশন ফৰ্মখন ওলাই গৈছে আমি এই ফৰ্মখন এতিয়া ফিল আপ কৰিব লাগিব সো ইয়াত দেখিব পাৰিছে ষ্টেটখন আগৰ পৰা সিলেক্ট কৰা আছে তাৰ পিছত আমি আমাৰ আৰটিও অফিচটো আমি ইয়াত সিলেক্ট কৰিম তাৰ পাছত আমি ইয়াত পাৰ্সোনেল ডিটেইলছ আমি এন্টাৰ কৰিব লাগিব আমি ইয়াত আমাৰ নামটো এন্টাৰ কৰি দিম তাৰ পাছত দেখিছে ইয়াত আমি ৰিলেশন সিলেক্ট কৰিব লাগিব তো ইয়াত আমি আমাৰ ফাদাৰ বা মাদাৰ হাজবেণ্ড যি হয় তাৰ ভিতৰত আমি কিবা এটা সিলেক্ট কৰি আমি নামটো এন্টাৰ কৰি দিম তাৰ পাছত ইয়াত দেখিছে আমাৰ নামটো ইয়াত ওলাই আছে আমি যোনটো এন্টাৰ কৰিছিলো এতিয়া আমি আমাৰ জেন্ডাৰটো আমি ইয়াত সিলেক্ট কৰিম আমাৰ প্লেস অফ বাৰ্থটো তাৰ পাছত আমি আমাৰ জন্মদিনটো ইয়াত এন্টাৰ কৰিম তাৰ পাছত আমাৰ কোৱালিফিকেশনটো আমি আমাৰ ব্লাড গ্ৰুপটো আমি এন্টাৰ কৰি দিম আৰু তাৰ পাছত আমি আমাৰ মোবাইল নম্বৰটো ইয়াত এন্টাৰ কৰি দিম এতিয়া আমি আমাৰ এড্ৰেছটো ইয়াত এন্টাৰ কৰিম আমাৰ ষ্টেটখন আগৰ পৰাই সিলেক্ট আছে আমি আমাৰ ডিস্ট্ৰিক্টখন আমি ইয়াত এন্টাৰ কৰি দিম তাৰ পাছত আমাৰ সাৰ্কেলটো তাৰ পাছত আমি আমাৰ ভিলেজ বা টাউনখন আমি সিলেক্ট কৰিম ইয়াত আৰু পিন কোডটো আমি ইয়াত এন্টাৰ কৰি দিম তাৰ পাছত দেখিছে ইয়াত হুদা হৈছে আমাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ একেটাই নেকি আৰু যদি একেটাই হয় তেন্তে আমি কপি টু পাৰ্মানেন্ট এড্ৰেছত সিলেক্ট কৰি দিম এই ইনফৰমেশনখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব এতিয়া আমি ইয়াত কোনটো ক্লাছৰ ড্ৰাইভিং লাইসেন্স বনাব খুজিছো হেতু আমি ভালদৰে সিলেক্ট কৰি লম আপুনি যোনটো ক্লাছৰ ড্ৰাইভিং লাইসেন্স ওলাব খুজিছে ইয়াত সিলেক্ট কৰি ল'ব ইয়াত আপুনি এনেকৈ সিলেক্ট কৰিব পাৰিব আৰু যদি আপুনি ভুলত বেলেগ এটা সিলেক্ট হৈ যায় তেন্তে আপুনি ইয়াত এই লেফট সাইডত পইণ্ট হৈ থকা এৰোটো সিলেক্ট কৰি দিব ইয়াত মই মটৰচাইকেল উইদাউট গিয়াৰ সিলেক্ট কৰিছো আপুনি আপোনাৰ মতে যোনখন ক্লাছৰ লাইসেন্স ওলাব খুজিছে সিলেক্ট কৰি তাৰ পাছত ইয়াত সুধিছে আপুনি কোনোবা ড্ৰাইভিং স্কুলৰ পৰা ড্ৰাইভিং শিকিছে নেকি আপুনি যদি শিকিছে তেন্তে ইয়াত টিক মাৰ্ক কৰি দিব আৰু যদি শিকা নাই তেন্তে এটো এনেকৈ থাকিব দিব তাৰ পাছত ইয়াত দেখিছে দুটা ডিক্লেৰেশ্যন আহিছে প্ৰথম অপচনটোত আছে আপুনি আপোনাৰ অৰ্গেন ডোনেট কৰিব খুজিছে নেকি যদি এক্সিডেন্ট কেছত ডেথ হয় তো এটো আপোনাৰ ওপৰত কথা তাৰ পাছত সেকেন্ড অপচনটো দেখিছে ইয়াত আমি ইয়েছত ক্লিক কৰি দিম তাৰ পাছত আমি সাবমিট ইয়াত আমি ক্লিক কৰি দিম সাবমিটত ক্লিক কৰাৰ পিছত দেখিছে এয়া ওপৰত পপআপ মেছেজ এটা আহিছে ইয়াত আকৌ ডোনেশ্যনৰ কথা সুধিছে তো ইয়াত আমি কেনসেলত ক্লিক কৰি দিম তাৰ পাছত আকৌ এটা পপআপ মেছেজ আহিছে ইয়াত হুদা হৈছে এপ্লিকেশনখন আমাৰ একসেপ্ট হৈ গ'ল কিন্তু আমাৰ যদি আগত লাইসেন্স আছিল তেন্তে আমাৰ এপ্লিকেশনখন ৰিজেক্ট হৈ যোৱা চান্স আছে তাৰ পাছত ইয়াত আমি ওকে ক্লিক কৰি দিম তাৰ পিছত ইয়াত দেখিছে আকৌ পপআপ মেছেজ আহিছে তো ইয়াতো আমি ওকে ক্লিক কৰি দিম তাৰ পাছত ইয়াত দেখিছে এপ্লিকেশন ৰেফাৰেন্স ডিটেইল পেজখন আহিছে ইয়াত আমি ওপৰত থকা ওকে ইয়াত আমি ক্লিক কৰি দিম এতিয়া দেখিছে এপ্লিকেশন ৰেফাৰেন্স স্লিপখন আহিছে ইয়াত আপোনালোকে দেখিছে আমাক ডকুমেন্ট কি দৰকাৰ হ'ব ইয়াত লিখা আছে দেখিছে এজ প্ৰুফ এড্ৰেছ প্ৰুফ আৰু ফৰ্ম 1 খন আমাক লাগিব ফৰ্ম 1 খন আমি ডাউনলোড কৰিব লাগিব মই কৈ আছো এখন ক'ত ডাউনলোড কৰিব লাগিব মানে ফৰ্ম 1 খন অলপ আগত তাৰ পাছত আমি ইয়াত দেখিছে প্ৰিন্ট একনলেজমেন্ট তো ইয়াত আমি ক্লিক কৰি এইখন আমি প্ৰিন্ট আউট উলাই লম তাৰ পাছত আমি নেক্সটত ক্লিক কৰি দিম এতিয়া দেখিছে এইখন আমাৰ এপ্লিকেশন ষ্টেটাছ পেজখন আপোনালোকে ইয়াত দেখিব পাইছে প্ৰিন্ট ফৰ্ম 1 ইয়াত আমি ক্লিক কৰি এইখন আমি প্ৰিন্ট আউট উলাই লম এই ফৰ্ম 1 খন প্ৰিন্ট আউট উলোৱাৰ পাছত আমি এই ফৰ্মখন দেখিছে এনেকৈ ফিল আপ কৰিব লাগিব আমাৰ হাতেৰে আমি ইয়াত 6 নম্বৰ পইণ্টৰ আইডেন্টিফিকেশন মাৰ্কটো আমি এন্টাৰ কৰি দিম আমি নিজে হাতেৰে লিখি তাৰ পাছত দেখিছে ডিক্লাৰেশ্যন আহিছে তো আমি এই কোৱেশ্চন কিটা আনসাৰ আমি দিব লাগিব তো ইয়াত সোধা হৈছে যে আমাৰ কোনোবা বডি পাৰ্ট আমি মুভমেন্ট কৰিব নোৱাৰো নেকি বা আমি চকুৰে ভালকে নেদেখো নেকি নহয় আমাৰ নাইট ব্লাইণ্ডনেছ আছে নেকি মানে আমি কুকুৰি কণা নেকি তো আপোনাৰ লগৰ যদি এইকেইটা একো প্ৰবলেম নাই তেন্তে আপোনালোকে গোটেইকেইটা নোট টিক মাৰ্ক কৰি দিব অকল অপচন বি যোনটো বি আছে আমি তাৰ আমি ইয়েছত আমি টিক মাৰ্ক কৰি দিম তাৰ পিছত তলত দেখিছে ইয়াত আমি আমাৰ সাইনটো মাৰি দিম তাৰ সাইনটো মাৰি আমি এই ফৰ্মখন আমি আপলোড কৰিব লাগিব
আৰু আপোনাৰ যদি বয়স 40 বছৰতকৈ বেছি হয় তেন্তে আপুনি এই CMV ফৰ্ম 1খনৰ লগত মেডিকেল চাৰ্টিফিকেটো দিব লাগিব। তাৰ পাছত ফৰ্ম 1খন প্ৰিণ্ট আউট ওলাই ফিল আপ কৰাৰ পাছত ইয়াত দেখিব পাৰিছে আমাৰ ফাৰ্ষ্ট ষ্টেপ এপ্লিকেশ্যন ফিল আপ কৰাটো হৈ গ'ল। এতিয়া আমি ছেকেণ্ড ষ্টেপ ডকুমেণ্ট আপলোড কৰিব লাগিব। আৰু আপোনালোকে ডকুমেণ্ট আপলোড কৰাৰ আগত আপোনালোকে ইয়াত ক্লিক হিয়াৰ দেখিছে, ইয়াত চাই ল'ব শ্লট খালী আছে নাই। আৰু ইয়াত দেখিছে ইয়াত এটাও শ্লট খালী নাই। তো আমি তথাপিও ডকুমেণ্ট আমি আপলোড কৰি থ'ম, যেতিয়া শ্লট খালী হ'ব তেতিয়া আমি শ্লটৰ কাৰণে আমি ইয়াত বুকিং কৰি দিম। এতিয়া আমি প্ৰচিডত ক্লিক কৰি দিম। তো ইয়াত দেখিছে আপলোড ডকুমেণ্ট পেজখন আহিছে, আমাৰ এপ্লিকেশ্যন নম্বৰটো আহিছে আৰু ডেট অফ বাৰ্থটো আহিছে। এতিয়া আমি ইয়াত ইয়াত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পাছত আমি অ'কে ইয়াত আমি ক্লিক কৰি দিম। এতিয়া আমি ডকুমেণ্ট আপলোড কৰিম। আমি ডকুমেণ্টত ক্লিক কৰি এজ প্ৰুফ এইটো আমি চিলেক্ট কৰিম। তাৰ পাছত আমি প্ৰুফত ক্লিক কৰিম। আপুনি আপোনাৰ যিকোনো ডকুমেণ্ট ইয়াত থকা দিব পাৰে। তাৰ পাছত আমি ইছ্যু ডেট আপুনি এইটো এণ্টাৰ কৰি দিবও পাৰে। আধাৰ কাৰ্ডত ইছ্যু ডেটটো আধাৰ কাৰ্ডৰ লেফ্ট ছাইডত থাকে। তাৰ পাছত আমি ডকুমেণ্টখন চুজ কৰি ইয়াত আপলোড কৰিব লাগিব। কিন্তু আমি আমাৰ ডকুমেণ্টখন JP ফৰ্মেট বা ইয়াত থকা ফৰ্মেটতহে আমি আপলোড কৰিব পাৰিম। আৰু আমাৰ ডকুমেণ্টখনৰ ছাইজটো মানে ফটোখন 500 KB ছাইজতকৈ বেছি হ'ব নালাগিব। তো তাৰ পাছত আমি ইয়াত চুজ ফাইলত ক্লিক কৰি আমাৰ ডকুমেণ্টখন আমি চিলেক্ট কৰি ল'ম আৰু তাৰ পাছত আমি আপলোড ইয়াত আমি ক্লিক কৰি দিম। আপলোডত ক্লিক কৰাৰ পিছত আমাৰ ফটোখন আপলোড হৈ যাব। তাৰ পাছত আপোনালোকে ইয়াত ভিউত ক্লিক কৰি আপোনালোকে চাবও পাৰে যে কাৰেক্ট ফটোখন যোনখন ফটো আপুনি আপলোড কৰিছিলে সেইখন হ'ল নাই। ডকুমেণ্টখন আপলোড হৈ যাব। তাৰপিছত আমি ইয়াত কনফাৰ্মত আমি ক্লিক কৰি দিম। কনফাৰ্মত ক্লিক কৰাৰ পাছত লগালগ দেখিব পাৰিছে আমাৰ এজ প্ৰুফখন আমাৰ আপলোড হৈ গ'ল। আৰু তাৰ পাছত আমি আকৌ ডকুমেণ্টছত গৈ এড্ৰেছ প্ৰুফ ইয়াত আমি চিলেক্ট কৰিম। আৰু প্ৰুফত আমি আমাৰ আধাৰ কাৰ্ডখনে লৈ হৈ যাব, কাৰণ আধাৰ কাৰ্ডতো আমাৰ প্ৰুফ অফ বাৰ্থ আৰু প্ৰুফ অফ এড্ৰেছ দুয়োটাই থাকে। তো তাৰ পাছত আমি ইয়াত চুজ ফাইলত ক্লিক কৰি আমাৰ ডকুমেণ্টখন আমি চিলেক্ট কৰি ল'ম আৰু তাৰ পাছত আমি আপলোড ইয়াত আমি ক্লিক কৰি দিম। আপলোডত ক্লিক কৰাৰ পিছত আমাৰ ডকুমেণ্টখন আপলোড হৈ যাব। তাৰপিছত আমি ইয়াত কনফাৰ্মত আমি ক্লিক কৰি দিম। তাৰ পাছত আমি ডকুমেণ্টছত আহিম। ডকুমেণ্টছত আহি আমি ফৰ্ম 1খন চিলেক্ট কৰিম আৰু প্ৰুফত আমি ফৰ্ম 1খন দিম। তাৰপিছত আমি চুজ ফাইলত গৈ আমি ফৰ্ম 1খন আমি ইয়াত চিলেক্ট কৰি ল'ম। তো ফৰ্ম 1খন মানে আপোনালোকে গম পাইছে আমি যোনখন প্ৰিণ্ট আউট ওলোৱাই হাতেৰে আমি ফিল আপ কৰিছিলোঁ। তো সেই ফৰ্মখন আমি ইয়াত আপলোড কৰি ল'ম। তাৰপৰা আপলোড হৈ যোৱাৰ পিছত আমি ইয়াত কনফাৰ্মত আমি ক্লিক কৰি দিম। তো ইয়াত দেখিছে অল ডকুমেণ্টছ আৰ আপলোডেড ছাকচেছফুলি। ইয়াত আমি এজ প্ৰুফ, আমাৰ ফৰ্ম 1 চেল্ফ ডিক্লেৰেশ্যন আৰু এড্ৰেছ প্ৰুফ আমি ইয়াত আপলোড কৰি দিলোঁ। এতিয়া আমি নেক্সটত ক্লিক কৰিম। ইয়াত আপোনালোকে দেখিব পাৰিছে আমাৰ ইয়াত অকল LL শ্লট বুকিংটো পেণ্ডিং আছে। তো আমি ইয়াত প্ৰচিডত ক্লিক কৰি দিম। তো ইয়াত দেখিছে নেক্সট 30 ডেইজলৈকে শ্লট নাই। যেতিয়া শ্লট খালী হ'ব আমি তেতিয়া বুকিং কৰি ল'ম আৰু সেইটো ডেটত গৈ আমি আমাৰ লাৰ্ণাৰ লাইচেন্সৰ কাৰণে আমি এক্সাম দি আহিম RTO অফিচত। কিন্তু আপুনি শ্লট বুকিং কৰাৰ টাইমত যদি শ্লট খালী থাকে তেনেহ'লে আপোনালোকে শ্লট বুকিংটো কৰি ল'ব। যিহেতু মোৰ ইয়াত শ্লট বুকিং দেখুওৱা নাই, আপোনাৰ তাত দেখাব পাৰে আপুনি যেতিয়া ফৰ্ম ফিল আপ কৰিব। আমাৰ মোবাইলত যোনটো SMS আহিছিল VN বাহন পৰা মানে পৰিবহণ সেৱা কেন্দ্ৰৰ পৰা, সেইটো SMS অ'পেন কৰি আমি এই লিংকটোত ক্লিক কৰি দিম আৰু আমি শ্লট বুকিঙৰ কাৰণে আমি চাই থাকিব পাৰিম, মানে চেক কৰিব পাৰিম। সেইটো কাৰণে আমি এই লিংকটোত ক্লিক কৰিম। তাৰ পাছত দেখিছে ইয়াত আমি এপ্লিকেশ্যন নম্বৰটো আগৰ পৰাই দিয়া আছে। আমি অকল আমাৰ জন্মদিনটো আমি ইয়াত এণ্টাৰ কৰি দিম। তাৰ পাছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পাছত দেখিব পাৰিছে আমাৰ এপ্লিকেশ্যনখন ওলাই পৰিছে। তাৰপিছত আমি তলত গৈ মেলি আপোনালোকে দেখিছে 3 নম্বৰ পইণ্টটো শ্লট বুকিং। তো ইয়াত আমি ক্লিক ইয়াৰ পৰা আমি শ্লট বুকিং যদি খালী থাকে আমি বুকিং কৰি ল'ব পাৰিম। নহ'লে আমি প্ৰচিডতো ক্লিক কৰিব পাৰোঁ। তো প্ৰচিডত ক্লিক কৰাৰ পিছত দেখিছে ইয়াত এনেকৈ শ্লট খালী আছে নে দেখাই আছে। আৰু আমি পৰিবহণ অফিচিয়েল ৱেবছাইটত আহি ড্ৰাইভাৰ/লাৰ্ণাৰ লাইচেন্স ইয়াত আমি ক্লিক কৰি আমি তাৰ পাছত আমাৰ ষ্টেটখন চিলেক্ট কৰি দেখিছে ইয়াতো আমি আমাৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰোঁ। আৰু আপোনালোকে দেখিব পাৰিছে ইয়াত আদাৰ্ছত ইয়াত ক্লিক কৰি আমি আমাৰ এপ্লিকেশ্যনখন যোনখন আমি ছাবমিট কৰিছিলোঁ এখন আমি কেঞ্চেলো কৰিব পাৰোঁ আৰু আমি ইয়াতো আমি এপইণ্টমেণ্ট ল'ব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন আইকনটো দবাই দিব যাতে আৰু এনেকুৱা মোৰ ইনফৰমেশ্যন বেছ ভিডিঅ' পাই থাকে।